অসমত থাকি মাৰোৱাৰীয়ে কোটি টকাৰ বিজনেছ কৰি আছে। অসমত থাকি মাৰোৱাৰী বিহাৰীয়ে কোটি টকাৰ বিজনেছ কৰি আছে। আৰু আমাৰ অসমীয়াকেইটা কি কৰে জানে? কাৰ ঘৰত কোন বোৱাৰীয়ে চুইজাৰ পিন্ধিছে, কাৰ ঘৰত কি বোৱাৰীয়ে হাফ পেণ্ট পিন্ধিছে, এইবোৰ লাগি থাকোঁতে গুচি গৈছে অসমীয়াৰ জীৱন। হাই ৰে অসমীয়া! আৰে অসমীয়া মানে, আৰু যদি কোনোবা গাঁৱত কোনোবা ফাৰ্মিং এখন খুলিছে, কোনোবা ফাৰ্ম খুলিছে, গাহৰি ফাৰ্ম খুলিছে, নাপায়, সেইটো নাপায়। গাহৰি ফাৰ্ম এখন খুলি খাইছে, সেইটো কৰিব নাপায়। ব্ৰইলাৰ পুহিব নাপায়, কিন্তু গাহৰিটো চুৰ কৰি খাব পাৰে। খাই থাকিব পাৰি, কিন্তু পুহিব নোৱাৰি, হয়নে? সেইকাৰণে আমাৰ অসমীয়া দিনক দিন তললৈ নামি গৈ আছে। আৰু মাৰোৱাৰী তাত লেবাৰ কৰি আছে অসমীয়াই। মাৰোৱাৰী গুদামত অসমীয়া ল'ৰাই কাম কৰে, গাড়ীত কাম কৰে, গাড়ী চলায়। কিন্তু গাঁৱত অসমীয়া যদি ল'ৰা এটা উন্নতি হৈ যায়, সেই উন্নতিৰ জখলাডালেই কাটি পেলোৱা হয়। গাঁৱৰ কিছুমান গণ্যমান্য সন্মানীয় ব্যক্তি আছে, চব তেনেকুৱা নহয়। লোকৰ পিছত লগাতকৈ নিজৰ পিছত লাগক, উন্নতি হ'ব। অন্ততঃ ভাবি চাওক সেই মাৰোৱাৰী বঙালী বিহাৰীকেইটাৰ কথা, বুজি পাইছে? মাৰোৱাৰীয়ে চাকৰি নকৰে কেতিয়াও। চাকৰি কৰা দেখিছে? মাৰোৱাৰীয়ে সদায় মালিক হৈ খায়, কিন্তু আমাৰ অসমীয়াই মালিক হ'ব নিবিচাৰে।